নমস্কাৰ বন্ধু বান্ধৱীসকল, মই সৌৰভ আৰু আপোনালোকে চাই আছে টেকনিকেল অসম। আজিৰ ভিডিঅ'টোত মই আপোনালোকক ৰেডমি মোবাইলবোৰৰ ডায়েল পেডত লুকাই থকা 5টা ছেটিং দেখাবলৈ গৈ আছোঁ। তো অলপ বেছি সময় অপব্যয় নকৰি আজিৰ আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো পোনপ্ৰথমতে আপুনি ইয়াত যাব, এইটো যোনটো দেখিছে ছেটিংছ বটন, ইয়াত যাব। ইয়াত যোৱাৰ পিছত একদম আপুনি তলত যোনটো দেখিছে এডভান্স ছেটিং, ইয়াত যাব। ইয়াত যোৱাৰ পিছত আপোনালোকে একদম ওপৰত যোনটো দেখিছে ডায়েল পেড টাচ টনছ, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ এনেকৈ ওলাই আহিব। যোনটো তলত দেখিছে ডায়েল পেড তলত টানছ বুলি দেখিছে, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ তাত ডিফল্ট থাকিব, আপুনি পিয়ানো কিজ দি দিব। পিয়ানো কিজ দিয়াৰ পিছত আপোনাক দেখাই আছোঁ কি হ'ব। ইয়াত দেখিছে যোনটো শুনিবলৈ পাইছে পিয়ানোৰ দৰে মাত হ'ব এইটো। নেক্সট ছেটিংটোলৈ পোনপ্ৰথমে আকৌ ইয়াতে যাব, আপুনি যোনডাল 3ডাল আছে দেখিছে, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত ছেটিঙত ক্লিক কৰাৰ পিছত আপুনি এইটো যোনটো দেখিছে ইনকামিং কল ছেটিং, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত ওপৰৰ যোনটো অপশ্যন দেখিছে ফ্লিপ টু চাইলেন্স ফিংগাৰ, এইটো যদি আপুনি অন কৰি দিয়ে, যদি আপোনাৰ কল আহে এনেকৈ লৰচৰাই দিলে আপোনাৰ কলটো কি হ'ব, চাইলেণ্ট হৈ যাব, আপোনাৰ ফোনটো চাইলেণ্ট হৈ যাব। আৰু 2 নম্বৰ যোনটো দেখিছে কুৱাইট ৰিংগাৰ হুৱেন লিফটেড, এইটো যদি অন কৰে, আপোনাৰ যদি কল আহে তেন্তে ফোনটো এনেকৈ কৰি দিলে চাইলেঞ্চ হৈ যাব। আৰু 3 নম্বৰ যোনটো দেখিছে ইনক্ৰিজিং ৰিংটন ভলিউম, এইটো অন কৰিলে আপোনাৰ কি হ'ব, আপোনাৰ ফোনৰ ভলিউমটো লাহে লাহে বাঢ়ি গৈ থাকিব। তাৰপিছত যোনটো দেখিছে ফ্লাছ হুৱেন ৰিংগিং, এইটো যদি অন কৰে, আপোনাৰ যোনটো ফ্লাছ মোবাইলৰ কল আহিলে এইটো জ্বলোৱা নমোৱা কৰিব। এইটো নেক্সটটোলৈ আপুনি ডায়েল পেডটো অ'পেন কৰি ল'ব আৰু ইয়াত চাৰ্চ কৰিব, কি কয় কল কৰিব ষ্টাৰ হেছ 4636#*. এইটো কৰাৰ পিছত আপোনালোকৰ এনেকুৱা এটা পেজ খোল খাব টেষ্টিং বুলি। তো আপুনি এইটো কৰিলে কি হয়, আচলতে আপোনাৰ যোনটো মোবাইলৰ ইণ্টাৰনেট স্পীড সেইটো বাঢ়ি যায়। তো আপুনি চেক কৰি ল'ব কোনখন চিমত আপুনি ইণ্টাৰনেট ইউজ কৰে। যদি 2খন চিম থাকে, যদি চিম নম্বৰ 1ত হয় তেন্তে ফোন ইনফৰমেশ্যন 1ত ক্লিক কৰিব। যদি চিম নম্বৰ 2ত হয় তেন্তে ফোন ইনফৰমেশ্যন 2ত ক্লিক কৰিব। মই ফোন ইনফৰমেশ্যন 1ত ক্লিক কৰিছোঁ। ইয়াত ক্লিক কৰিব। ক্লিক কৰি কি কৰিব, এইটো যোনটো দেখিছে ছেট প্ৰিফাৰ্ড নেটৱৰ্ক টাইপ, ইয়াত আপুনি চিলেক্ট কৰি ল'ব LTE অনলি চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপুনি কি কৰিব, এইটো যোনটো দেখিছে ৰানিং পিং টেষ্ট, ইয়াত ক্লিক কৰি থাকিব। ফেইল দেখাই আছে, এইটো পাছ হোৱালৈকে আপুনি ক্লিক কৰি থাকিব। তাৰপিছত যদি এইটো পাছ দেখায়, তাৰপিছত বেক কৰিব। বেক কৰাৰ পিছত কি হ'ব, আপোনাৰ যোনটো মোবাইলৰ ইণ্টাৰনেট স্পীড সেইটো বাঢ়ি যাব। যদি আপুনি গেলাৰী কিছুমান ফটো হওক বা ভিডিঅ' হওক আপোনাৰ পাৰ্চনেল যদি লুকাই ৰাখিব বিচাৰিছে, তেন্তে আপুনি এক্সট্ৰা এপ ডাউনলোড নকৰাকৈ আপুনি লুকাই ৰাখিব পাৰিব। তো প্ৰথমতে আপুনি যাব গেলেৰীত গৈ যাব আপুনি এলবামছত গৈ আপুনি এনেকৈ তলৰ ফালে টানি দিব। তাৰপিছত কি হ'ব, আপোনাৰ হিডেন এলবাম যোনটো সেইটো অ'পেন হৈ যাব। আপুনি যোনটো পাছৱৰ্ড দিয়া আছে আপোনাৰ এইটো, ইয়াত পাছৱৰ্ড ছেট কৰিব দিব, মই ছেট কৰি থৈ দিয়া আছে। তাৰপিছত এনেকৈ দিয়াৰ পিছত আপুনি ক্লিক কৰিব। তাৰপিছত ইয়াত আপুনি ইয়াত আপুনি আপোনাৰ ফটোজ হওক ভিডিঅ'জ হওক এড কৰিব পাৰিব, লুকাই ৰাখিব পাৰিব। মই দেখাই দি আছোঁ এটা বাৰু। ক্লিক কৰি এইটো যোনটো দেখিছে এড এলবাম, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰি হিডেন এলবাম যোনটো দেখিছে ইয়াত ক্লিক কৰিব। হাইড এনেকৈ আহিব। তাৰপিছত আপুনি হাইড দিছ ফাইলছ অ'কে ক্লিক কৰিব। আপোনাৰ যোনটো পিকচাৰ হওক ভিডিঅ' হওক সেইটো হাইড হৈ যাব। মই দেখাই দি আছোঁ হিডেন এলবামত, আপোনাৰ হিডেন এলবাম আহি যাব। চাগে ফটোটো মই হিডেন এলবাম আনি থৈ দিছোঁ, এইটো মোৰ বাহিৰে কোনো চাব নোৱাৰে। আগবাঢ়িছোঁ নেক্সট ছেটিংটোলৈ। এইটোত কি হয়, আপুনি যদি আপোনাৰ ফোনৰ কলাৰ বেক স্ক্ৰীনটো চেঞ্জ কৰিব খোজে, ধৰক আপোনাক ফোন কৰিলে যদি পিছফালৰ ফটো আহে সেইটো চেঞ্জ কৰিব বিচাৰে, এইটো কেনেকৈ কৰিব। তো পোনপ্ৰথমতে আপুনি যাব ৱালপেপাৰত ডিছপ্লে ৱালপেপাৰত যাব। ৱালপেপাৰত যায় মাই পেজত যাব। মাই পেজত যায় আপুনি যিকোনো এখন ৱালপেপাৰ চিলেক্ট কৰি ল'ব। ইয়াত যোনখন আপুনি দিব খুজিছে, যোনখন আপুনি কলাৰ স্ক্ৰীনৰ বেকগ্ৰাউণ্ডত লোৱা খুজিছে, আপুনি গেলেৰীৰ পৰা ল'ব পাৰিব। এই প্লাছ বটনটো যোনটো দেখিছে ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত গেলেৰীত যাই আপুনি যিকোনো এখন ফটো ক্লিক কৰি ল'ব, যোনখন আপুনি কলাৰ স্ক্ৰীনৰ বেকগ্ৰাউণ্ডত ল'ব খুজিছে। তাৰপিছত আপুনি কি কৰিব, ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি এপ্লাইত ক্লিক কৰিব। এপ্লাইত ক্লিক কৰি কি কৰিব, ছেট লক স্ক্ৰীন, ইয়াত ক্লিক কৰিব। ছেট লক স্ক্ৰীন কৰিলে কি হ'ব, আপোনাৰ যেতিয়া ফোন আহে তেতিয়া আপোনাৰ এইটো বেকগ্ৰাউণ্ডটো এনেকুৱা আহিব। চোৱাৰ বাবে বহুত ধন্যবাদ। যদি ভিডিঅ' চাই ভাল লাগিল এটা লাইক কৰি দিব, আৰু যদি নতুনকৈ মোৰ ইউটিউব চেনেলটো লৈ আহিছে তেন্তে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আগলৈ মোৰ আহিবলগীয়া এনেকুৱা ধৰণৰ ভিডিঅ' ন'টিফিকেশ্যন আপুনি পাই থাকে। তো আজিলৈ ইমানে, ধন্যবাদ। জয় অসম।